Basi basi tumake basi asapite joto nairaki kepala. হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই ভিডিঅ'টোত ইউটিউবত কেনেদৰে ভিডিঅ' আপলোড কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। আমি ইউটিউবত ভিডিঅ' দিবলৈ হ'লে পোনপ্ৰথমে আমি ইউটিউবটো অ'পেন কৰি ল'ব লাগিব। ইউটিউবটো অ'পেন হোৱাৰ পাছত আমাৰ তলত যিটো প্লাছ চিন আছে তাত আমি যাব লাগিব। তাত আপলোড ভিডিঅ' আছে, তাত আমি যাব লাগিব। ইয়াত আপলোড ভিডিঅ'ত অহাৰ পিছত আপোনাৰ গেলাৰীত থকা ভিডিঅ'বোৰ সকলো ইয়াত স্ক্ৰীণত আহি পৰিব। আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব কোনটো ভিডিঅ' আপুনি ইউটিউবত দিব। ইয়াত মই উদাহৰণস্বৰূপে এটা ভিডিঅ' চিলেক্ট কৰি ল'লোঁ আৰু ইয়াত চিলেক্ট কৰাৰ পিছত মই ইয়াত ওপৰত যিটো নেক্সট আছে টেপি দিলোঁ আৰু এইটো আকৌ আমি ইয়াতে নেক্সটত গ'লোঁ আৰু ইয়াত আমি আহি গ'ল। ইয়াত এতিয়া আমি ভিডিঅ'টোৰ টাইটেল লিখিব লাগে। টাইটেল আপুনি ভিডিঅ'টো কিহৰ ওপৰত দিছে সেই বিষয়ে লিখি দিব। ইয়াত মই এই ভিডিঅ'টো মই হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বুলি মই লিখি দিছোঁ। মানে হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বুলি মই ইয়াত লিখি দিম। আৰু ইয়াত পাব্লিক, এইটো মেইন। ইয়াত পাব্লিক হ'লে মানে সকলোৱে দেখিব, প্ৰাইভেট হ'লে মানে অকল আপুনি দেখিব আৰু আনলিষ্টেড হ'লে অকল আপুনি দেখিব। ইয়াত আমি প্ৰথম যদি পাব্লিক দি আমি ভিডিঅ'টো আপলোড কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো ইউটিউবত যোৱাৰ লগে লগে সকলোৱে দেখি পাব। আৰু যদি আমি প্ৰাইভেট মাৰি কেনে ভিডিঅ'টো আপলোড কৰোঁ তেতিয়া অকল আপুনি দেখিব। ইয়াত আপুনি প্ৰাইভেট মাৰিয়ে ভিডিঅ'টো আপলোড কৰি দিব পাৰে। ইয়াত ভিডিঅ'টো আপলোড কৰাৰ লগে লগে ইয়াত আমাৰ ডাউনলোড দেখাব। ইয়াত ভিডিঅ'টো এতিয়া আপলোড হৈ আছে আপলোড হৈছে। ভিডিঅ'টো গ'ল, ইউটিউবত আপলোড হৈ গ'ল। এতিয়া আমি ইউটিউবৰ পৰা আমি যাব লাগিব এটা বেলেগ এপলৈ। এইটো এপটো আপোনালোকে ইনষ্টল কৰি ল'ব। আমি এতিয়া ইউটিউবৰ পৰা যাব লাগিব ইউটিউব ষ্টুডিঅ' বুলি এপ এটা আছে, এইটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইউটিউব ষ্টুডিঅ'ত গৈ ইয়াত আপুনি আপলোড কৰা ভিডিঅ'টো ক্লিক কৰিব। আপলোড কৰা ভিডিঅ'টোত গৈ ইয়াত আপোনাৰ এডিটত আহি মেলি ইয়াত আকৌ যোনটো আপুনি অথনি প্ৰাইভেট কৰিছিলে ইয়াত টিপি প্ৰাইভেটটো ঠাইত পাব্লিক কৰি দিয়ক। পাব্লিক কৰি দি এতিয়া আপুনি ভিডিঅ'টো ওপৰত যিটো ছেভ দেখিছে ইয়াত ছেভটোত ক্লিক কৰি দিলে ভিডিঅ'টো সকলোৱে দেখিব। আৰু মই এইটো ভিডিঅ' আপলোড নকৰোঁ কাৰণে মই ছেভটো টিপা নাই। মই এনেই আপোনালোকক দেখাবৰ কাৰণেহে এইটো ভিডিঅ' কৰিছিলোঁ। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।